দৰ্শকসকল, নতুন এটা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকক এটা ফুল বনাই দেখাম। 7টা পাহি থাকিব ফুলটোত, একেবাৰে সহজ। প্ৰথমতে মই এটা স্লিপ নট বান্ধি ল'ম। বান্ধি লৈ পেলাই 4টা চেইন গুঠিম। গুঠি লৈ মই দেখুওৱা ধৰণে এনেদৰে যোৰা দি লৈ এই চেইনখিনিৰ ওপৰতে মই 20টা ছিংগল ক্ৰচে বনাম। এই ফুলপাহ আপোনালোকে কাপোৰত এপ্লিক হিচাপে ব্যৱহাৰ কৰিব পাৰিব। মই আপোনালোকক দুবিধ বস্তু মই বনাই দেখাম। বৰ ধুনীয়া লাগে ফুলপাহি। আপোনালোকে বিভিন্ন ৰঙৰ ফুল বনাই এনেদৰে কামত লগাব পাৰিব। চাওকচোন, মই প্ৰথমতে ছিংগল ক্ৰচেখিনি কৰি ল'ম। এতিয়া মই যোৰা দিলোঁ। যোৰা দি লৈ প্ৰথমতে 2টা মই চেইন গুঠি ল'ম। চেইন 2টা গুঠি লৈ মই ট্ৰিপল ক্ৰচেট কৰিম 4টা। একেটা চেইনতে মই সোমোৱাম 4টা ট্ৰিপল ক্ৰচেট। আপোনালোকে ফুলপাহ কিমান ডাঙৰ বা সৰু কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ কেইটা ট্ৰিপল ক্ৰচেট দিব বা আন কিবা চিলাই দিব বিচাৰিলে দিব পাৰিব। কাৰণ আমাৰ কেইবাটাও ষ্টিচ আছে, ডাবল ক্ৰচেট, হাফ ডাবল ক্ৰচেট, ট্ৰিপল ক্ৰচেট। গতিকে এয়া মই আকৌ 2টা চেইন গুঠি লৈ এনেদৰে যোৰা দিলোঁ। দি লৈ এটা ছিংগল ক্ৰচে কৰি ওপৰত মই 2টা চেইন কৰি ল'লোঁ। কৰি লৈ পুনৰ মই ট্ৰিপল ক্ৰচেট 4টা কৰিম। এনেদৰে মই এটা 7টা পাহিযুক্ত ফুল বনাই দেখুৱাইছোঁ। আপোনালোকে চাই যাওকচোন মইনো কি বনালোঁ। যদিও বস্তুকেইটা একেবাৰেই সাধাৰণ, তথাপিও বৰ ধুনীয়া লাগিছিলে। সেইবাবে আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকেও বনাই ভাল পালে শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেলটো ৰিং কৰি থ'ব, যাতে মোৰ আপডেটবিলাক পাই থাকে। বৰ ধুনীয়া লাগিছে নহয় জানো? কমেণ্ট কৰি জনাবচোন। আজিলৈ আহোঁ, পুনৰ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।